Hello friends, welcome back to my YouTube channel moinas vlog. আজি পথাৰলৈ আহিছিলো আৰু পথাৰৰ ৰোৱাবোৰনো কেনেকুৱা হৈছে তাক চাবলৈ আহিছিলো আৰু আপোনালোককো দেখুৱাম মও চাম বলক আমি এতিয়া পথাৰৰ দৃশ্যবোৰ চাওঁ বন্ধু-বান্ধৱীসকল পথাৰত থাকোঁতে ৰ'দো দিছে বৰষুণো দিছে আগতে সৰু ল'ৰা ছোৱালীয়ে কয় বোলে ৰ'দ দিলে বৰষুণ দিলে খৰাহিয়ালৰ বিয়া আৰু এই দিছে বৰষুণ মই দেখাই দিছোঁ আপোনালোকক চাওকচোন মই বৰষুণত তিতি তিতি ভিডিঅ' কৰি আছোঁ ধৰিব পাৰিছে নাই বাৰু কমেণ্ট কৰিব এইপিনে দেখুৱা চাওঁ পৰা ধৰিব পাৰিবা বেছিকৈ এইপিনে নাই পৰা এইপিনে দেখিব ভালকৈ এয়া দেখিছেনে বগা বগাকৈ এয়া টোপাল পৰি আছে বৰষুণ দি আছে বন্ধু-বান্ধৱীসকল আমাৰ ইয়াত কাঠনি এখন আছে আৰু কাঠনিখনৰ নাম হৈছে গমলা কাঠনি কাঠনিখন বহুত ডাঙৰ এইখন চাওকচোন কিমান ডাঙৰ ইয়াত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিবোৰ থাকে আৰু জীৱ-জন্তুবোৰ থাকে বহুত ডাঙৰ কাঠনিখন বন্ধু-বান্ধৱীসকল এয়া ৰ'দো দিছে বৰষুণো দিছে বুলি কৈছিলোঁ যে আৰু ওপৰত সেইখন ৰামধেনু দেখিছে নাই এইখন আৰু ৰামধেনু এখন ওলাইছে ভালকৈ ৰামধেনুখন নোলালে বন্ধু-বান্ধৱীসকল এয়া সন্ধিয়াৰ পৰত কি ধুনীয়া লাগিছে আকাশখন একদম ৰঙা কৰি পেলাইছে ধুনীয়া লাগিছে বহুতেই মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰিব সন্ধিয়াৰ পৰত একদম মজা লাগিছে চাওকচোন বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ল'ব আজিলৈ বাই